নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, তোমালোকক সকলোকে এই ছাত্ৰামী চেনেল ইউটিউবে স্বাগতম। আজি আমি তোমালোকৰ মাজত কেইটামান মহৎ লোকৰ বাণী লৈ আহিছোঁ। তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আনে কি কৰিছে বাবাতকৈ নিজে কি কৰিছোঁ, বাবাহে বেছি দৰকাৰ। আমি গোটোৱা সকলোবোৰ সম্পত্তিৰ ভিতৰত জ্ঞান মাতো অবিনাশী। কম কথা কোৱা, বেছি কাম কৰা মানুহে সফলতা লাভ কৰিব পাৰে। এটা বন্দুকৰ গুলীতকৈ এবটল চিয়াহীৰ মূল্য বেছি। শিক্ষাৰ উদ্দেশ্য হ'ল মানুহক মানুহৰূপে গঢ়ি তোলা। মানুহৰ পৰিচয় প্ৰকাশত শিক্ষাৰ অৱদান তুলনাবিহীন। শিক্ষকসকল হ'ল ৰাষ্ট্ৰৰ মান আৰু আমাৰ প্ৰকৃত খনিকৰ। নিৰক্ষৰতা মানেই জ্ঞানবিহীন নহয়। শিক্ষক হ'ল এডাল মমৰ নিচিনা, যি নিজে গলি আনক পোহৰ দিয়ে। শিক্ষা জাতিৰ মেৰুদণ্ড। এই মেৰুদণ্ড ভাঙিলে জাতিৰ উন্নতি সকলো পথেই অৱৰুদ্ধ হয়। জ্ঞানতকৈ পবিত্ৰ বস্তু এই জগতত একোৱেই নাই। যেতিয়ালৈকে মানৱ আত্মাক শক্তিশালী কৰিব নোৱাৰে, তেতিয়ালৈকে শিক্ষা সম্পূৰ্ণ নহয়। নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, তোমালোকে যদি এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিয়া আৰু লগতে এটা লাইক কৰি দিয়া। জয় আই অসম।